গাইস দেখা পাইছে খেল অনুষ্ঠিত হোৱা জায়গাত পাই গৈছে তো এইফালে মোৰ নাম্বাৰত এটা হলো এটা লাগিবই লাগিব আৰু এটিএম খন বা হাৰ্লিখন লাগিবই আৰু এ মজুদা আৰু কি কবিয়া মানে 50 খন কে বাইক আপোনালোকে পাব সবৰে মানে ফূৰ্তি মানে দেখিছেনে পুৰা ফুলি হৈছে না মানুহজনী বহুত সাপোৰ্ট কৰে বাইক চলাব নোৱাৰো মানে Thank you. Namoria. Thank you, bro. So, apuni Harley khon niboi mane. Hetu kana handle dhori ase sai lok. আজি সেইটো দিন আহি পাই গলহি জিতু দিনৰ আপোনাৰ গোলাখাল লটাৰী খেলখন 19 মে আজিয়ে হয় আৰু আপোনাৰ খেলখন মানে 5টা বজাৰ পিছত আৰম্ভ হ'ব বুলি কৈছে তো আমি যাবলৈ ওলালো ৰেডি এফালে এমজে ভাই আছে তো এফালে ইনামকা আছে তো এফালে নতুন দোকান ওপেন কৰিছে আমাৰ মাজু ভাই তো আপুনি কেটা টিকেট লৈছিলে মাজুদা মোৰ 15টা লোৱা আছে তো কি বাইক আনিব লাগিব কক ভগৱানে জি দিয়ে চেষ্টা কৰিম যদি হাৰ্লিখন আনিব পাৰো আৰু লৈ আনিম তো বাই বাই তো আমি এটা গোলাঘাট খেল খেলা জায়গাটোত পাই লওঁ গো গাইস ওয়েলকাম বেক টু মাই নিউ ভিডিও তো বলক তেন্তে আজি ভিডিওটো আৰম্ভ কৰা আৰু সকলোখিনি গম পাই থাকিব আৰু মই লাইভ দেখাই থাকিম আপোনালোকক তো বলক এতিয়া আমি এনেকৈ গাড়ী লৈ লৈছোঁ তো এইফালে এমজে ভাই আছে তো এতিয়া গোলাঘাট পাই লওঁ আপোনালোকে চাই থাকক সময় হৈ গ'ল 5:14 তো আমাৰ দেৰিয়ে হৈ গ'ল এতিয়া আমি গৈ আছোঁ গোলাঘাট এনেকৈ তিনিটা এইফালে এমজে ভাই এইফালে ইনামকা আছে তো আমাৰ মানে কেইদিনমানৰ আগৰ আপোনাৰ কথা এটা মোৰ গম পাইছিলে ধৰি লওক আমাৰ ঘৰৰ কিবা বিয়া ওলাইছে বুলি তো বহুতে মোৰ বিয়া বুলি ভাবি আছিলে কিন্তু মোৰ বিয়া নহয় আচলতে মোৰ বৰ্তা ছোৱালীজনী মানে বিয়া ঠিক হৈছিলে অলৰেডি মানে আপোনাৰ ডেট হৈ মানে ফিক্স হৈ গৈছিলে আৰু সব বস্তু পানী কিনা হৈ গ'ল তো লাহে লাহে কিছুমান কথা মানে দৰা ঘৰৰ কিছুমান কথা আমাৰ ভাল নালাগিলে মানে কিছুমান কথা গম পালোঁ আৰু পচন্দ হৈছিলে চবৰে বাট মানে কিছুমান কথা ভাল নালাগিলে কাৰণে আমি কেনচেল কৰি দিলোঁ তো আপোনালোকে ভাবি আছিলে যে ইমান দিন কাৰ বিয়া বুলি আৰু যিহেতু ভিডিঅ'ও দিয়া নাই তো বেয়া নাপাব কিছুমান পাৰ্চনেলি প্ৰব্লেম আৰু ঘৰৰো চবৰে অলপ মন চনবোৰ বেয়া হৈ আছিলে যিহেতু বিয়া মানে ডেট ফিক্স হৈ জাষ্ট কেনচেল হৈ গ'ল মানে 27 তাৰিখে বিয়াৰ ডেট আছিলে তো আপোনালোকক যেতিয়া আকৌ নেক্সট মোৰ বিয়া পাতিম তো আপোনালোকে নিশ্চয় আহিব ইনভাইট কৰিম সেইটো কাৰণে আপোনালোকক আকৌবাৰ কওঁ যে বিয়া পতা আগত বা ছোৱালীয়ে হওক বা ল'ৰাই হওক মানে সেই মানুহৰ লগত এটা যেতিয়া সম্পৰ্ক গঢ়িবলৈ লয় তাৰ আগতে মানে বহুতখিনি বস্তু চাই ল'ব মানুহঘৰ কেনেকুৱা বা আচলতে পইচা পাতিয়ে চব নহয় আচলতে মানুহঘৰ চবৰ লগত কেনেকৈ থাকে মানে গোটেই পৰিৱেশটো গোটেই বস্তুখিনি ভালকৈ চালি জাৰি চাইহে যে এখন মানে বিয়া পতাটো সাধাৰণ কথা নহয় তো ল'ৰাই হওক বা ছোৱালীয়ে হওক সেইটো কাৰণে গোটেই কথাখিনি চাই মেলিহে বিয়া ঠিক কৰিব তো এতিয়া আমি গৈ আছোঁ গোলাঘাট আজি একদম মজাকৈ খেল অনুষ্ঠিত হোৱা আৰু মোক যিহেতু ইনভিটেশ্যন কৰিছে কালি ফাৰহানা বা বুলি কয় যিহেতু গোলাঘাটৰ মানে খেলখনৰ লগত তেখেত জড়িত তো তাত এতিয়া গৈ আছোঁ তাত আমাক ইনভিটেশ্যন কৰিছে কেনেকুৱা কি হয় ৰিজাল্ট কোনে 50 টকাত 50খন বাইক পাই সকলোখিনি গম পাই থাকিব তো এতিয়া গোলাঘাটত পাই লওঁ আমি এতিয়া তো খেল আৰম্ভ হ'বলৈ অলপ দেৰি আছে মানে সেইটো কাৰণে আমি ফাষ্ট ফুড এইফালে বনাই আছে দেখা পাইছে তো অলপ ম'ম' চম'কে খাই লওঁ বুলি ভাবিছোঁ তো খেল আৰম্ভ হ'ব আপোনাৰ 7টা বজাত মানে মিনিমাম 8টামান বাজিব তো খেল আৰম্ভ হোৱাৰ আগত আমি কিবা এটা খাই লওঁ এনেকৈ তো আপোনালোকে চাই থাকক খেলৰ জেগাত আপোনালোকক লগ পাই আছোঁ দেখা পাইছে খেল অনুষ্ঠিত হোৱা জেগাত পাই গৈছে তো এইফালে তো এতিয়া ইয়াত গাড়ীখন পাৰ্ক কৰিলেও ক'ৰবাত ধুনীয়াকৈ তো এইফালে দেখা পাইছে খেল অনুষ্ঠিত হোৱাৰ আগত সম্বৰ্ধনা অনুষ্ঠান জনাইছে এনেকৈ তো এইফালে ষ্টেজত দেখিছে সকলোকে সম্বৰ্ধনা জনাইছে তো ইউটিউবৰ লগত জড়িত মানে সকলোকে ক্ৰিয়েটৰবোৰক মাতি আছে তো যদি মোকো মাতে বিশ্বজিত বৰা তো গাইছ মোকো মঞ্চলৈ নিমন্ত্ৰণ জনাইছে সম্বৰ্ধনা অনুষ্ঠানত তো ওপৰলৈ এনেকৈ উঠিবলৈ ধৰিছোঁ অবিলাস ব্ৰহণ আছে তাত সকলোখিনি আছে দেখা পাইছে এনেকৈ তো গাইছ দেখা পাইছে কিমান মানুহ আছে মানে সকলোফালে গোলাঘাটৰ লটাৰী খেলখনৰ মানে ৰিজাল্ট চাবলৈ পূৰা মানুহে মানে অপেক্ষা কৰি আছে তো এইফালে সম্বৰ্ধনা অনুষ্ঠান চলি আছে দেখা পাইছে তো এইফালে অবিলাস ব্ৰ ইয়াৰ বহুত বেছি শুভকামনা জনালোঁ থেংক ইউ ৰঞ্জিত দত্তক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ উই ট্ৰেভেলাৰ্ছ পেজটোৰ স্বত্বাধিকাৰী তো এইফালে অভিলাষক কিবা এটা ঘটুৱাই দেখে সম্বৰ্ধনা অনুষ্ঠানৰ মাজতে বিয়াও পাতিলে এক্সপিৰিয়েঞ্চ কেনেকুৱা ব্ৰই মাতিছিলে কিন্তু মানে যাবলৈ নোৱাৰিলোঁ কিছুমান প্ৰব্লেমৰ কাৰণে আৰু গোলাঘাটৰ খেলখনৰ কাৰণে কেনেকুৱা এক্সাইটেড বহুখিনি কষ্ট কৰিলা বুলি শুনিছোঁ মানে 50 টকাত এখন বাইক কোনোবাই লৈ যাব মই কেটিএমখন নিম বুলি আহিছিলোঁ তো আপোনাক চাই থাকক তো এইফালে সকলোৱে সম্বৰ্ধনা অনুষ্ঠান এনেকৈ চলি আছে তোমাৰ ঘৰ কোন জেগা
তো এনেকৈ সকলোৱে টিকেট বিকিলে বহুত কষ্ট কৰিলে খেলখনৰ কাৰণে তো আজি অন্তিমটো দিন আহি গ'ল হয়নে তো কেনেকুৱা লাগিছে মানে কোন 50 টকাত এখন বাইক লৈ যাব কোনোবাই নহওক এইটো কোনোবাই পাবই হয় হয় তো বহুত মানুহখিনি মানে পুৰা এক্সাইটেড হৈ আছে তো এইফালে সকলোৱে মানে ৰিজাল্ট পাবলৈ আপোনাৰ ৰখি আছে চাওক তো গৰমো যিহেতু বহুত বেছি সময় হৈ গ'ল তো খেলখন অনুষ্ঠিত হৈছে আৰু আৰম্ভ হ'বলৈ বেছি টাইম নাই তো মই লাইভো দি আছোঁ দেখা পাইছে ইনষ্টাগ্ৰামত কৌশিক কাকতি বুলি ইনষ্টাগ্ৰামত আছে আৰু যদি চেনেলটো নিউ হয় ছাবস্ক্ৰাইব কৰি দিব তো প্ৰথম পুৰস্কাৰটো এইটোৱে হৈ গ'ল হাৰ্লি ডেভিডছন দেখা পাইছে তো দাদা আপুনি পাবনে কোনে পাব আপুনি সেইটো কাৰণে ধৰিয়ে আছে মানে হেণ্ডেলত হাৰ্লিখন নালাগে বাৰু মোক কেটিএমখন পালে হৈ গ'ল আৰু যদি মোৰ কোনোবাই টিকেট লোৱা মানুহে যদি পাইতো বহুতেই বেছি ভাল লাগিব থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ ব্ৰ ফ্ৰম মোৰ ভিউৱাৰ্ছ কি কৰিছে ডাঙৰীয়া ডাঙৰীয়া থেংক ইউ থেংক ইউ থেংক ইউ ব্ৰ থেংক ইউ ডাঙৰীয়া আহিছে ন থেংক ইউ তো এতিয়ালৈকে দেখা পাইছে এইকেইটা পুৰস্কাৰ আহিছে 4টা পুৰস্কাৰ তো এইফালে দেখা পাইছে 47 48 49 50 বহুতে বেছি ভাল লাগিলে তো এনেকে লাষ্টৰ নাম্বাৰটো ঘূৰাম হা আপোনালোকে চাই থাকক ঠিক আছে ফোন কৰিব আছে মোৰ নাম্বাৰত এটা হ'লে এটা লাগিবই লাগিব আৰু কেটিএমখন বা হাৰ্লিখন লাগিবই আৰু তো নাম্বাৰ আহি গৈছে আপোনাৰ 7 তো লাষ্টৰ 7 নাম্বাৰ কাৰ আছে সেইটো চাওক এইফালে চাওক কি নাম্বাৰ আহিছে লাখৰ ঘৰত হৈছে 1 নম্বৰ তো এইফালে সংগীতৰ মাজতে এইফালে মানৱ বিভাগ লগ পাই গলো তো চিনাই কৰি দিয়া প্ৰয়োজনে নাই আৰু তো কেনেকুৱা লাগিছে আমাৰ গোলাঘাটত আহি বহুত বেছি ভাল লাগিলে ভাল লাগিছে মানে আৰু কি কবিয়া মানে 50 খনকে বাইক আপোনালোকে পাব সবৰে মানে ফূৰ্তি মানে দেখিছেনে পুৰা ফুলি হৈছে মানে 50 টকাত 50 খন বাইক ফূৰ্তি মানে 50 টকাত 50 খন বাইক কোনে পাব এতিয়া মানে ভাগ্য পৰীক্ষা কৰিব পাৰিব আৰু বেছি সময় নাই অকমান সময় পাছতে মানে গম পাই যাব মানে ফালৰ পৰা মানে বেলেগ এজন পালে আৰু মই নাপালো হয় বাৰু নাপালো মানে বেলেগে কোনোবাই কলে মানুহজনী বহুত চাপৰ গায় বাইক চলাব নোৱাৰো মই আপুনি হাৰ্লিখন পাব আপুনি হাৰ্লিখন পাব মানে পালে মোক দি দিলে হ'ল এখন স্কুটিখন পালে হ'ব সব পাই বহুত বেছি ভাল লাগিলে এখন আৰম্ভতে আপোনালোকক দেখাম বা ব্লগজনক লগ পাই বহুত ভাল লাগিলে আৰু ব্লগজনক চাব লগতে মোৰ চেনেলটো চাব সাবস্ক্ৰাইব কৰিব আপোনালোকে নাপাহৰিব আজি ইমান বস্তু লগত হলো এনেকে মানে আপোনাৰ লাইভ মানে দেখালো আৰু লগতে ভিডিঅ' বনাই আছো তো বহুত দেৰি হৈ যাব যিহেতু মই এতিয়া যাবলৈ ওলাইছো তো আপোনালোকক ফাইনেল ৰিজাল্টটো দেখাম আৰু আমাৰ খানা আহি গৈছে দেখা পাইছে তো এমজে বাই খানা খোৱা ষ্টাৰ্ট কৰি দিছে তো এইফালে আমি ধাবাখনো নৰলো তো এইফালে ইনামকা আছে তো এনেকৈ আমি খানা চানা খাই লওঁ মানে বহুতে ভোক লাগিছে যিহেতু বহুত টাইম হৈ গ'ল তো খানা চানা খাই লওঁ আপোনালোকক প্ৰপাৰ ৰিজাল্টটো মানে গোলাঘাটৰ লটাৰী খেলখনৰ 50খন বাইকৰ 50টা পুৰস্কাৰ আপোনালোকক কৈ আছোঁ তো এতিয়া আমি খানাটো মজাকৈ খাই লওঁ তো এইফালে আপোনাৰ ভাত দিছে দেখা পাইছে তো এইফালে আছে মাটন কালি মানে আহি বহুত দেৰিয়ে হৈ গ'ল যিহেতু মানে কালি ৰাতি আপোনাৰ 9টামান বজালৈকে উদ্বোধনী প্ৰগ্ৰেম চলিলে আৰু আপোনাৰ মানে আমি ঘৰ মানে মিনিমাম 12টামান বাজিলে তো আমি 4টা 5টা পুৰস্কাৰ চোৱাৰ পিছত আমি ঘৰলৈ গুচি আহিলোঁ তো আমি ঘৰলৈ আহি পাই পেলাই আপোনাৰ এনেকৈ আৰু ৰিজাল্টৰ কথা ভাবিলোঁ তাৰপৰা ৰাতিপুৱা সময়ত ৰিজাল্টটো গম পালোঁ যে আপোনাৰ মানে ৰিজাল্টৰ হেৰিখন আপোনালোকক এই স্ক্ৰীণতে আপোনালোকে দেখা পাব তো মই কৈ দিছোঁ প্ৰথম হাৰ্লি ডেভিডছনখন পোৱা মানুহজনৰ টিকেটৰ নাম্বাৰটো হৈ গ'ল আপোনাৰ 2209831 হা 2209831 আৰু সেকেন্ড পুৰস্কাৰটো পাইছে আপোনাৰ 1725952 তো স্ক্ৰীণত আপোনালোকক দেখাই দিছোঁ তো দেখা পাইছে তো স্ক্ৰীণত দেখা পাব আপোনালোকে তো এইখিনিয়ে ৰিজাল্টৰ নাম্বাৰ আৰু আপোনালোকে ৰিজাল্ট কি হ'ল তো গোলাঘাটৰ লটাৰী খেলখনৰ মানে 50খন বাইক কোনে কোনে পালে তো সকলোখিনি আপোনালোকে জানিবলৈ বিচাৰি আছিলে তো সকলোখিনি মই কোৱা সম্ভৱ নহয় যিহেতু 50টা পুৰস্কাৰ হয় তো আপোনালোকে চাই লওক ৰিজাল্টখন মই দি দিছোঁ আপোনালোকে এই স্ক্ৰীনশ্বট আমি চাব পাৰে তো এইখনে আৰু 50টা এইফালে আপোনাৰ প্ৰথম পুৰস্কাৰটো আপোনাৰ 2209831 তো এইফালে আকৌ সেকেন্ড পুৰস্কাৰ 1725952 তো এইখিনি আৰু তো সকলোখিনি মই কোৱা মানে সম্ভৱ নহয় তো দেখা পাইছে তো এইখিনি আৰু ৰিজাল্ট 50টা পুৰস্কাৰ তো কালি তাত গ'লো বহুতে বেছি ভাল লাগিলে আৰু বহুতে গৰম তো ভাল লাগিলে তাত ইমান ধুনীয়াকৈ সম্বৰ্ধনা অনুষ্ঠান আমাক জনালে
তো আশা কৰোঁ আৰু খেলখন বহুত লিগেলি খেলোৱা হ'ল তো আশা কৰোঁ আৰু তেখেতলোকে আৰু এনেকুৱা উপহাৰ কুপনৰ খেল পাতক আৰু ইমান মানে পাবলগীয়া মানুহে বাইক পাইছে বুলি শুনিছোঁ নগাঁৱৰ হাৰ্লি ডেভিডছনখন পাইছে মানুহ এজনে আৰু কোনে কি পালে এতিয়ালৈকে গম পোৱা নাই তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড কোনোবা যদি নিউ হয় ছাবস্ক্ৰাইব কৰি অল কৰি দিব নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বাই জয় অসম